আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম পেট পৰুৱাৰ গৰাকী। কবিতাৰ কথা আৰু পাঠ অমৰজিৎ হাজৰিকাৰ। পেট পৰুৱাৰ গৰাকী। ভালকৈ খাইছোঁ আমি ভাতমুঠি, লগত ভিন্ন ৰকমৰ শাক পাচলি। কিন্তু ভালে আছেনে সেইবোৰৰ গৰাকী? সময় যায়, তেওঁলোকে কৰি যায় তেনেকৈ অক্লান্ত শ্ৰম, বিৰামহীন ত্যাগ, স্বাৰ্থ কেৱল পেট পৰুৱাৰ, নিজৰ লগতে আনকো বিক্ৰী কৰি পেট প্ৰবটোৱাৰ। জেঠ মাহৰ দিন, এহাতত নাঙলৰ মুঠি, আনখন হাতত সেই দুবছৰীয়া চাৰিডাল। হাল বাই যায়, চহাই যায় ইডৰাৰ পিছত সিডৰা মাটি। আকৌ প্ৰচণ্ড ৰ'দ, দেহৰ সৰ্বাংগৰ পৰা নিগৰিত ঘাম। তেওঁ ঘামি আছে, কিন্তু হাল বাই আছে, কোৰ মাৰি আছে। তেওঁ কি আৰাম কৰিব এতিয়া বেলিৰ তাপৰ পৰা উপশম পাবলৈ? নকৰে। তেওঁ আজিয়ে যদি চহাই নথয়, তাত কাইলৈ ভুই ৰুব কেনেকৈ? মাটিডৰাত পানী থকালৈকেহে। বৰষুণ, মুষলধাৰে বৰষুণ, তেওঁ কিন্তু হাল বায়ে আছে। ক্ৰমাৎ জীপাল হৈ উঠিছে তেওঁৰ মনৰ ভিতৰৰ খেতিডৰা। বোকা, তেওঁ কি ধুই ল'ব সেইখিনি? নুধুৱে। চিনাকি সেইবোৰ তেওঁৰ বাবে, চিনাকি মাটিৰ গোন্ধ সেয়া। সেয়াই আমাৰ খেতিয়ক, যাৰ যোগেদি শুৱনি হৈছে আমাৰ কাঁহীখন। আমাৰ মাৰ আকৌ সুবিধা হৈছে বিধ বিধ ব্যঞ্জন দি কাঁহীখন পৰিপূৰ্ণ কৰিবলৈ। ভিন্ন স্বাদ লাগি আমাৰ জিভাখন ক্ৰমাৎ জীপাল হৈ উঠিছে। সেয়াই আমাৰ খেতিয়ক, যাৰ সৰ্বস্ব ঢালি দিয়া নাঙলৰ শিৰলোত প্ৰস্ফুটিত হয় সেউজীয়াৰ আচ্ছাদন। সেউজীয়া, মাথো সেউজীয়া, এতিয়া সাৰ খায়। খেতিয়ক, পথাৰখন পথাৰ হৈয়ে ৰয়, মাথো খেতিয়কজন বুঢ়া হয়। ধন্যবাদ।